মই আগতে এনেকৈ নাছিলোঁ। এতিয়া ছাৰক মোক এনেকৈ প্ৰতিভা দিছে। মই আশা কৰোঁ মোক আৰু আগুৱাই লৈ যাব। মই একটা মনের মানুষ দিলা, তাও আবার কাইরা নিলা, এখন বুঝি বেঁচে থাকাই দায়। পৰা মোৰ ছাৰ বাইদেউৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ৰাবিয়াৰ গান এটাও আপোনাৰ ফেচবুকত দি দিলে আৰু ৰাতাৰাতি মানে সেই গানটো মানে মিলিয়ন ভিউ হৈ গ'ল আৰু ৰাতাৰাতি ৰাবিয়া ভাইৰেল হোৱাৰ আগতে যেতিয়া এডমিশ্যন দিছোঁ তেতিয়াই মই কৈছোঁ যে তুমি ফিজ পাতি দিব নালাগে, তোমাক আমি বিনামূলীয়া। নমস্কাৰ, মই ৰাজু আলী, আপোনালোকে চাই আছে RM দৰং মিডিয়া। মই বৰ্তমান উপস্থিত আছোঁ দলগাঁও সমষ্টিত দেখা পাইছে জ্ঞান বিকাশ জাতীয় বিদ্যালয়, আৰু এই জাতীয় বিদ্যালয় উপস্থিত আছোঁ কিয় আহিছোঁ। মই এই বিদ্যালয়খনৰ কাষত মই বিস্তাৰিত আপোনালোকক জনাম। মাৰ্কেটৰ কাষতেই এখন বিদ্যালয়খন কিয় উপস্থিত হৈছোঁ মই সমূহ বিস্তাৰিতভাৱে আপোনালোকক জনাবৰ কাৰণে মই ভিতৰলৈ গৈ আছোঁ। বিদ্যালয়তে অলপ কেইদিন আগতে ভাইৰেল হোৱা এটা গীত যিটো পৰিৱেশন হৈছিলে, আৰু সেই গীত গায়ক যিজন গায়িকা অকণমানি ছোৱালীজনী এখন বিদ্যালয়তে পঢ়া শুনা কৰি আছে। হয় প্ৰিয় দৰ্শকসকল, মই উপস্থিত আছোঁ দৰং জিলাৰ শিয়ালমাৰী জ্ঞান বিকাশ জাতীয় বিদ্যালয়ে উপস্থিত আছোঁ। মোৰ চাৰিওফালে দেখা পাইছে এখন বিদ্যালয়ত উচ্চতম শিক্ষাৰ এটা প্ৰদৰ্শন কৰিছে, আৰু এখন বিদ্যালয়তে PP পৰা আৰম্ভ কৰি হাই ছেকেণ্ডেৰীলৈকে এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়া হয়। এইখন বিদ্যালয়তে কিন্তু খাতুনে গান গাই ভাইৰেল হৈছে। সেই ৰাবিয়া খাতুনৰ এইখন বিদ্যালয়ৰ পৰা ভাইৰেল হৈছে। হয় দৰ্শকসকল, এতিয়া আপোনাৰ ৰাবিয়াৰ যিখন কোঠাত পাঠদান দি আছে, মই সেই ৪ৰ্থ শ্ৰেণীত মানে ক্লাছ 4ত মই সোমাই আছোঁ। তেখেতে ৰাবিয়াই যিটো ক্লাছত পঢ়ি সকলো ছাত্ৰ ছাত্ৰী একেলগে বহি তেওঁ পাঠদান কৰি আছে। মই পোনে পোনে ৰাবিয়াৰ কাষলৈ যাম, কিন্তু ৰাবিয়াৰ লগত মই সমস্ত কথা পাতিম, আপোনালোকৰ দৃশ্যটো দেখাম, আপোনালোকক সবিশেষ ৰাবিয়াৰ লগত পৰিচয় কৰাই দিম। তাৰ আগতে মই এই দৃশ্যটো দেখাই দিছোঁ। ৰাবিয়া চাওক, এইজনী ৰাবিয়া যিজন অসমৰ চুকে কোণে ভাইৰেল হৈছে, আৰু সেইগৰাকী ৰাবিয়াতে সকলো লগত একেলগে পাঠদান দি আছে। আমি ৰাবিয়াৰ লগত কথা পাতিম। তাৰ আগতে আমাৰ এইখন বিদ্যালয়লৈ স্বাগতম জনাইছোঁ। আমাৰ এইখন বিদ্যালয় 2016 চনত স্থাপিত হৈছিল, আৰু বৰ্তমান আমাৰ এইখন বিদ্যালয়ত ক্লাছ 1ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চলি আছে। ৰাবিয়া আমাৰ ইয়াত যেতিয়া প্ৰথমতে নামভৰ্তি কৰিব আহিছিল, আমাৰ ইয়াত যিহেতু মানে ছিট কেপাচিটি নাই, নামভৰ্তি বন্ধ আছিল, ৰাবিয়া এই কথাটো গম পায়। তথাপিতো আমাৰ বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ৰাবিয়াক লৈ আহিছিল। তাৰপিছত মই ৰাবিয়াক সুধিছিলোঁ যে তোমাক মই কিয় নামভৰ্তি দিম, তুমি কোৱাচোন। তাৰপিছত ৰাবিয়াই কৈছিল, ছাৰ মই ভাল গান গাব পাৰোঁ। তাৰপিছত কৈছোঁ যে এটা গান গোৱাচোন। সিদিনাখন ৰাবিয়া যিটো গান গাইছিল মোৰ ভাল লাগিছিল, আৰু মই ৰাবিয়াক নামভৰ্তি দিছিলোঁ। আমাৰ বিদ্যালয়ৰ এজন শিক্ষক মহম্মদ নুৰ ইছলাম, তেখেতে কি কৰিছিলে, সদায় মানে সৰু সৰু বস্তুবিলাক মানে ফেচবুকত দি থাকে, আৰু এদিনাখন কি কৰিলে, ৰাবিয়াৰ গান এটাও আপোনাৰ ফেচবুকত দি দিলে, আৰু ৰাতাৰাতি মানে সেই গানটো মানে মিলিয়ন ভিউ হৈ গ'ল, আৰু ৰাতাৰাতি ৰাবিয়া ভাইৰেল। ভাল লাগিছে। ৰাবিয়া ইতিমধ্যে বহু কেইখন মঞ্চতো গান গাইছে, আৰু আমাৰ বিদ্যালয়ৰ হৈও বহু কেইখন গান ৰাবিয়া আগতে ভাইৰেল হোৱাৰ আগতে যেতিয়া এডমিশ্যন দিছোঁ তেতিয়াই মই কৈছোঁ যে তুমি ফিজ পাতি দিব নালাগে, তোমাক আমি বিনামূলীয়াকৈ পঢ়াম। যিহেতু ইতিমধ্যে আমাৰ প্ৰায় 25% ষ্টুডেণ্ট আমি চৰকাৰী হিচাপত বিনামূলীয়াকৈ পঢ়াব লাগে। সেইবাবে বহু ক্লাছত প্ৰত্যেক ক্লাছত আমি কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠদানৰ সুবিধা দিওঁ। নাম ৰাবিয়া খাতুন, মই জ্ঞান বিকাশ জাতীয় বিদ্যালয় পঢ়ি আছোঁ। এতিয়া মই ক্লাছ 4ত পঢ়োঁ। এমন জীবন কেন দিলা, সুখের চেয়ে দুঃখ দিলা, তিলে তিলে ভেতর পুরাই। একটা মনের মানুষ দিলা, তাও আবার কাইরা নিলা, এখন বুঝি বেঁচে থাকাই দায়। ভাঙলে কি আর লাগে জোড়া, ভেতর আমার সবই পুরা, চাইলে কি আর তারে ভোলা যায়। लख समझाओ मैं तो दिल समझोड़े पता मांगे तेरे खिरिया।
झूठा रंग दुमलों में झूठा कैसे बुलाओ बेरिया जरा झन राझन तो भी का याद करेगा चाहूँ मैं तूने छोड़ दिया जरा झन राझन तो भी का याद करेगा चाहूँ मैं तूने छोड़ दिया মই আগতে এনেকৈ নাছিলোঁ এতিয়া ছাৰক মোক এনেকৈ প্ৰতিভা দিছে মই আশা কৰোঁ মোক আৰু আগুৱাই লৈ যাব দৰ্শকে মোৰ কাৰণে দোৱা কৰিব এতিয়া মই আৰু আগুৱাই যাব পাৰিম আৰু মোৰ ছাৰ বাইদেউৰ লগত সকলোৱে যেনে দোৱা কৰে মই এইটোৱে চাওঁ পৰা মোৰ ছাৰ বাইদেউৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় মই এটাই কথা ক'ব বিচাৰোঁ যে আমি যিহেতু মানে শিক্ষাৰ লগত জড়িত ব্যক্তি আমি মানে গানৰ লগত বা সাংস্কৃতিক জগতৰ লগত মানে জড়িত নহয় গতিকে অসমৰ যদি কোনোবা ব্যক্তি সাংস্কৃতিক লগত জড়িত ব্যক্তি যদি ৰাবিয়াৰ লগত যোগাযোগ কৰিব বিচাৰে বা ৰাবিয়াক যদি ভাল এটা প্লেটফৰ্ম দিব বিচাৰে আমাৰ বিদ্যালয়ত আহিব ৰাবিয়াৰ লগত যোগাযোগ কৰিব পাৰিব আৰু এইখিনি আশা কৰোঁ আমাৰ ইয়াত খুব ভিতৰুৱা অঞ্চল এটা এই অঞ্চলত বিদ্যালয়খন স্থাপন হোৱাৰ ফলত দেখা যায় বহু যুৱক যুৱতীয়ে গ্ৰেজুৱেশ্যন সম্পূৰ্ণ হোৱাৰ পিছত এনেই মানে অনাই বনাই ঘূৰি ফুৰিবলগীয়া হয় কিন্তু আমাৰ এইখন বিদ্যালয় স্থাপন হোৱাৰ ফলত আমাৰ এই অঞ্চলৰ বহু শিক্ষিত যুৱক যুৱতীয়ে ইয়াত কৰ্মসংস্থাপন পাইছে আমাৰ ইয়াত সৰ্বমুঠ 30জন যুৱক যুৱতীয়ে কৰ্মসংস্থান পাবলৈ সক্ষম হৈছে